खुलुमबाय बड'लेण्ड पाब्लिक रादाबाव नोंथांमोनखौ बरायबाय। मानास हादोरारि पार्कआव दुंहाव थासारि। मानास नेशनेल पार्कनि जिब साफारि एस'सिएशना दुंहाव थासारि खालामदों, धरना होदों। बावैसो सिगां हाग्रा बिफाना हाबनाय बा एन्ट्रि फिसखौ बांहोनायनि बेलायाव जिब साफारि एस'सिएशना गावसोरनि जिब खारनायखौ बन्द' खालामनानै दोनथ'दों। যোৱা 5 তাৰিখৰ যিটো অৰ্ডাৰ আছিলে তাৰ বিৰোধী আমি জীপ চাফাৰী এছ'চিয়েশ্যনৰ পৰা জীপ চাফাৰী অনিৰ্দিষ্টকাললৈকে বন্ধ কৰি দিছিলোঁ। আনফৰ্চুনেটলি জীপ চাফাৰী এছ'চিয়েশ্যনত আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কেজুৱেল এমপ্লয়ী তেখেতসকলৰো এখন দুখন জিপচি আছে, তেখেতসকলক মেম্বাৰশ্বিপ দিয়া হৈছিল। আৰু আজি মানে এমপ্লয়ীবিলাকক দামী ধমকি দি কেনে যদি মানে জীপ চাফাৰী নকৰে তেনেহ'লে চাকৰি যাব এই বুলি ধমকি দি কেনে জীপ চাফাৰী তেখেতসকলে কৰাই টুৰিষ্টৰ প্ৰমাণ কৰিব খুজিছিল যে পৰ্যটকৰ কোনো প্ৰব্লেম নাই, পৰ্যটকৰ কৰ বৃদ্ধি কৰাৰ ক্ষেত্ৰত আমাৰ জীপ চাফাৰী আৰু হোটেলৰে প্ৰব্লেম আছে। আৰু আজি যিটো মই দেখা পালোঁ, আমিতো এখন গাড়ী ঘূৰাই পঠালোঁ জীপ চাফাৰী কৰাৰ ক্ষেত্ৰত, আৰু যিখন ঘূৰাই পঠালোঁ তাৰপিছত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ড্ৰাইভাৰ, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গাড়ীৰে জীপ চাফাৰীটো কৰা হ'ল। আনফৰ্চুনেটলি সেই গাড়ীখনৰ ইঞ্চুৰেঞ্চো নাই। এই বিষয়ে প্ৰশাসনক আমাৰ ফালৰ পৰা অৱগত কৰা হ'ল, আৰু যিখন গাড়ী চাফাৰীৰ বাবে জংঘলত পঠোৱা হৈছিল সেইখন গাড়ী এতিয়ালৈকে উভতি অহা নাই। আৰু আমি উভতি অহাক অপেক্ষা কৰিম ৰাতি 12টালৈকে। ঘূৰি আহিলে আমাৰ জীপ চাফাৰী এছ'চিয়েশ্যনৰ তেখেত একজন এক্সিকিউটিভ মেম্বাৰ। জীপ চাফাৰী এছ'চিয়েশ্যনৰ ৰুল আছিল যে আমি অনিৰ্দিষ্টকাল জীপ চাফাৰী বন্ধ কৰিছোঁ, তেখেতে উলংঘা কৰিছে। আৰু তেখেতৰ গাড়ীত আমাৰ জীপ চাফাৰীৰ লগো আৰু এটা নাম্বাৰ আছে, সেইটো আমি উঠাই চিৰদিনৰ বাবে সেই জিপচিখন মানাছৰ ভিতৰত সোমোৱাটো আমি নিষিদ্ধ কৰিম জীপ চাফাৰীৰ ফালৰ পৰা। আৰু ইটোৱে নহয়, কোনো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এমপ্লয়ীৰ জিপচি আমি পাৰ্কৰ ভিতৰত প্ৰৱেশ কৰিবই নিদিওঁ। ইভেন যদি আমাৰ দুই এজন বৰপেটা ৰোড বা তেনেকৈ বাহিৰত জীপ চাফাৰীৰ সদস্য আছিল, তেখেতসকলেও আমাক এই ক্ষেত্ৰত সহযোগ কৰা নাই। আৰু আমি অনলি মানাসৰ দাঁতিকাষৰীয়া গাঁৱৰ যিসকল মেম্বাৰ আছে তেখেতসকলে এই জীপ চাফাৰীটো ৰানিং কৰিব পাৰিব। আদাৰৱাইজ কোনো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এমপ্লয়ী যদি জিপচি আছে তেখেতসকলক আমি পাৰ্কত সোমাবলৈ দিয়া নহ'ব। মুদ্ৰা বা ধনি দিয়াটো তেখেতে যোগ্য, আচলতে পাব লগাই কাম কৰিছে। আজিলৈকে 9 জুলাইৰ পৰা আজি 25 তাৰিখ আমি 3টা কাৰ্যসূচী হাতত লৈছোঁ, এতিয়ালৈকে তেখেতৰ গা লৰা নাই। আৰু আমাক চেলেঞ্জ কৰি, আমাৰ আন্দোলনক চেলেঞ্জ কৰি আজি জীপ চাফাৰীৰ ভিতৰত সোমোৱাৰ চেষ্টা কৰিছে। এখন সোমাল, আমি এখন ঘূৰাই পঠালোঁ। আৰু সেইকাৰণে মুদ্ৰাপাত ধনি আৰু তেখেতক ইয়াৰ পৰা আমি বদলীকৰণৰ দাবী উত্থাপন কৰিছোঁ অফিচিয়েলি। আৰু মই আজিও কৈ আছোঁ, যেতিয়ালৈকে তেখেতে নাযায় আৰু যিটো কৰ বৃদ্ধি কৰিছে সেইটো যদি মিনিমাইজ নকৰে আমাৰ এই আন্দোলন কণ্টিনিউ চলি থাকিব। হয়, অফক'ৰ্ছ জিপচি এখন ভিতৰত আছে, তেখেতসকলে ওলাই পঠোৱা নাই। শুনামতে পৰ্যটকক বেলেগ গাড়ীৰ দ্বাৰাই বেলেগ গাড়ী দি পঠোৱা। नोंथांमोना नायगासिनो दंमोन बड'लेण्ड पाब्लिक रादाब। गोजोन्थों।